নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। প্ৰথমটো ব্ৰেকিং নিউজ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি বিধ্বংসী বানে ক্ষতিগ্ৰস্ত কৰা পথসমূহ মেৰামতি কৰাৰ সন্দৰ্ভত আলোচনাত বহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাও থাকে উপস্থিত। জনাই গৈছো পৰৱৰ্তী বিগ পলিটিকেল খবৰ। নোয়াগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা AIUDFৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ঘোষণা কৰা প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ নাম প্ৰত্যাহাৰৰ সম্ভাৱনা। এই মন্তব্য কৰিছে AIUDFৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে। দিব বিচাৰিছো ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দেশ আৰু শাসক পক্ষক লৈ কেইবাটাও মন্তব্য কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে। অভিজিত দীপকে কৈছে, দেশ আমাৰ, চৰকাৰহে তোমালোকৰ। দেশক লৈ মোৰ নিজৰ পৰিকল্পনা আছে। মোৰ দেশক কেনেকৈ আগবঢ়াই লৈ যাম মোৰ নিজৰ চিন্তা আছে। তোমালোক কোন? তোমালোকে যি ক'বা আমি তাকেই ক'ব লাগিব। তোমালোকে যি কৰিবলৈ ক'বা আমি তাকেই কৰিব লাগিব। তেতিয়া আমি দেশপ্ৰেমিক। তোমালোকৰ মতে নহ'লেই আমি দেশদ্ৰোহী। এনেদৰে দেশ চলাব বিচাৰিছা তোমালোকে। এনেদৰে নহ'ব। নিউজ 24ৰ অনুষ্ঠানত CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে এনেদৰে কেইবাটাও মন্তব্য কৰে। পৰৱৰ্তী খবৰ। বছৰ বছৰ ধৰি মছজিদৰ বাহিৰত ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছত তেওঁৰ সৰু ঘৰৰ পৰা উদ্ধাৰ হৈছে বস্তাই বস্তাই মুদ্ৰা আৰু নোট। এই ঘটনাই সকলোকে হতবাক কৰি তুলিছে। হিচাপ কৰাৰ পিছত এই ধনৰ পৰিমাণ 30 লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে। মৃত বৃদ্ধাগৰাকীৰ নাম হুৰ। কৰ্ণাটকৰ মাণ্ড্য চহৰৰ গুত্তালু লেআউটত বাস কৰা হুৰ কেইবাবছৰ ধৰি স্থানীয় এটি মছজিদৰ বাহিৰত ভিক্ষা খুজিয়েই জীৱন অতিবাহিত কৰিছিল। মছজিদলৈ অহা লোকসকলৰ পৰা ভিক্ষা লৈয়েই তেওঁ জীৱন নিৰ্বাহ কৰিছিল। স্থানীয় লোকসকলক তেওঁ প্ৰায়ে কৈছিল যে পৰিয়ালৰ সদস্যসকলে তেওঁৰ যত্ন নোলোৱাৰ বাবেই ভিক্ষা কৰি জীৱন চলাবলগীয়া হৈছে। বাৰ্ধক্যজনিত অসুস্থতাৰ পিছত শেহতীয়াকৈ হুৰৰ মৃত্যু হয়। ওচৰ চুবুৰীয়াসকলে একত্ৰিত হৈ তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।